মূলত আমাৰ 5টা শেল্টাৰ আছে। 5টা শেল্টাৰত প্ৰায় এতিয়ালৈ 2900 মানুহ হৈছে আৰু কিছুমান মানুহ স্থায়ীভাৱে যোৱাকালি আছে আৰু কিছুমান দিনত আহিছে, সেইকাৰণে নাম্বাৰটো অকণমান চুটি দীঘল হৈছে। কিন্তু আমাৰ এতিয়া বৰ্তমান পৰিস্থিতিত আমি আজি যি জিলা প্ৰশাসনৰ উদ্যোগত আমি ইয়াতে BTC ছেক্ৰেটেৰিয়েটত মাননীয় BTC চিফ হাগ্ৰামা মহিলাৰী আৰু আমাৰ অসমৰ জ্যেষ্ঠ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আৰু পৰিবহণ মন্ত্ৰী চৰণ বড়ো ডাঙৰীয়াৰ উপস্থিতিত আজি আমি যি শান্তি সভা পাতিলোঁ, তাত ইতিমধ্যেই আমাৰ আজি সকলোৱে একমুখী কৈছে যে শান্তি ঘূৰি আহিছে। আমাৰ মাজত ভুল বুজাবুজি যি সৃষ্টি হৈছিল, সেই ভুল বুজাবুজি আৰু এতিয়া থকা নাই। আশা ৰাখিছোঁ যে আমি আজি আৰু কালিৰ ভিতৰত আমি যিখিনি আশ্ৰয় লৈ আছে শিবিৰসমূহ আমি তেওঁলোকৰ মানুহখিনি ঘৰলৈ গুচি যাব পাৰিব। আৰু লগতে আমি যিবোৰ গাঁৱত এনেকুৱা ধৰণৰ এটা ভয় বা সন্ত্ৰাসৰ সৃষ্টি হৈছিল, সেইবোৰত আমি পুলিচ বা আমাৰ সেনা বা আমাৰ ৰেপিড একশ্যন ফ'ৰ্চৰ আমাৰ জোৱানসকল বা তেওঁলোকে তদাৰকী কৰি থাকিব। গতিকে আমাৰ তেনেকুৱা ধৰণৰ কোনো এতিয়া আৰু আমাৰ মাজত ভয় শংকাৰ কথা নাই। আৰু দ্বিতীয়তে আমাৰ যিবিলাক কাৰ্যসূচী আছে, আমাৰ সেই কাৰ্যসূচী যেনেকুৱা আমাৰ মুখ্যমন্ত্ৰী উদ্যমিতা আঁচনি, এটিকুলি দুটিপাত আঁচনি, এইবিলাকৰ ডাঙৰ ডাঙৰ সভা আছে। আমাৰ 23 তাৰিখে আছে, 25 তাৰিখে আছে। এইবোৰত এতিয়া সকলো যিহেতু স্বাভাৱিক জনজীৱন ঘূৰি আহিছে, সকলোবিলাক আমাৰ সময়মতেই হ'ব। আৰু মই আশা ৰাখিছোঁ যে আজিৰ যিখন আমাৰ ইয়াতে সভা হৈছে, তাত বহু অনুষ্ঠান প্ৰতিষ্ঠান লগতে আমাৰ সন্থাসমূহৰ বিষয়ববীয়াসকল আছে। গতিকে তেখেতসকলৰ যৌথ প্ৰচেষ্টাত আমাৰ এই ভাতৃত্ববোধ, শান্তি সম্প্ৰীতি আৰু কটকটীয়া হ'ব। পুলিচ ফ'ৰ্চ আমাৰ আহিয়ে আছে, আচলতে আজিও আহি আছে। আমাৰ অলৰেডি আমাৰ শান্তি বিৰাজ কৰিছে। আমাৰ বহুতকেইটা বেটেলিয়ানে ইতিমধ্যে আমাৰ থানাসমূহত আছে। এটা বেটেলিয়ান এখন থানাতে আছে মোটামুটি। আৰু আমাৰ ৰেপিড একশ্যন ফ'ৰ্চ দুটাকৈ আমাৰ ইয়াতে আছে, ভাৰতীয় সেনা আছে। গতিকে আমাৰ ফ'ৰ্চৰ মানুহ আমাৰ মোৰ দেন ছাফিচিয়েণ্ট আমাৰ কোকৰাঝাৰত উপলব্ধ হৈ আছে। আশ্ৰয় শিবিৰত খাদ্যৰ সামগ্ৰী আৰু গৰম কাপোৰ যোগান ধৰা হোৱা নাই বুলি আচলতে তেনেকুৱা নহয়। হঠাৎ আহি পেলাই মানুহখিনি তাতে গোট খালে আৰু আশ্ৰয় শিবিৰৰ পোনপ্ৰথম অৱস্থাত কোনো ধৰণৰ আমাৰ পৰিৱেশ নাছিলে। কিন্তু তেখেতসকলে যেতিয়াই গোট খালে তেতিয়াই আমাৰ লগে লগে যোৱাকালি ৰাতি আমাৰ প্ৰত্যেকতে আমাৰ আশ্ৰয় শিবিৰত যিখিনি দৰকাৰ খোৱা বস্তুৰ পৰা আৰম্ভ কৰি মমবাতিলৈকে গোটেইখিনি যোগান ধৰা হৈছে। আৰু মই আশা ৰাখিছোঁ আজিৰ পিছত আৰু আমাৰ আশ্ৰয় শিবিৰৰ দৰকাৰ নহ'ব। যদি কিবা তেখেতসকলক আৰু আমাৰ বস্তুৰ যোগান ধৰিবলগীয়া আছে, সেইখিনি আমি তেখেতলোকৰ ঘৰতো আমি সেইখিনি যোগান ধৰিব পাৰিম, গতিকে ইমিডিয়েট ৰিলিফৰ কাৰণে। গতিকে আমি আজি অনুৰোধ জনাব বিচাৰিছোঁ যে তেওঁলোকে নিজৰ ঘৰলৈ উভতি যাব লাগে। আৰু বহুত শিবিৰত থকা ব্যক্তি ইতিমধ্যে তেওঁলোকে মানসিকভাৱে প্ৰস্তুত হৈছে নিজৰ নিজৰ ঠাইলৈকে ঘূৰি যোৱাৰ ক্ষেত্ৰত।